তো নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় নিউজ চেনেল বেঙেনা টিভি নিউজ চেনেলৰ মাজলৈ। আপোনালোকে যদি আমাৰ আগৰ ভিডিঅ'টো চাইছে তেনেহ'লে নিশ্চয় গম পাইছে যে ইণ্টাৰভিউ ল'বৰ বাবে আমাৰ এজন সাংবাদিক গৈছিলে গোবিন্দ ককাৰ ওচৰলৈ। তেনেদৰে আজিও এজন গৈছে আমাৰ গোবিন্দ ককাৰ ওচৰলৈ। বাকী তেওঁৰ পৰা আমি গোবিন্দ ককাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। বাকী বলক বেছি দেৰিলৈকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি ভিডিঅ'টো কেৱল মনোৰঞ্জনভাৱে বনোৱা হৈছে, কোনো যাতে চিৰিয়াছলি নলয়। বলক তো মানে আমাৰ এতিয়া গোবিন্দ ককাক বিজেপিয়ে ঘৰ দিলে নে কি কয় ককা? বিজেপিয়েতো দিছে আপোনাক ন? আকৌ ভিজেপি মাৰি থাকে। বিজেপি বাপেকৰ ঘৰ ধৰক দিবই লাগিব, কংগ্ৰেছ হ'লেও দিব লাগিব, বিজেপি হ'লেও দিব লাগিব, এজিপি হ'লেও দিব লাগিব, যোনেই নহওক। হয় হয় হয়, দিবই লাগিব দিবই লাগিব, অঁ দিবই লাগিব। ৰজা হৈ বহিছে, দিবই লাগিব। বহিছে বহিছে, ৰজা হৈ বহিছে, অঁ লাগিব নালাগে? লাগিব লাগিব, হয় হয়। টকা কাই বাৰে বাৰে সোধো তোমালোকক, ধন কাই? টকা আমাৰ 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 টকা কাই? আমাৰ আমাৰ সেইটো আপোনাক বিজেপিয়ে দিছে। আমাৰ দিনতো দিছিলো ঘৰ, এইটো আমাৰ দিনৰ ঘৰ। অঁ অঁ ৰ'বা, নাজানা তোমালোকে, এইটো আমাৰ দিনৰ ঘৰ। তেতিয়া আমি চেকখন কৰিছিলো, মানুহ থাকিবলৈ নহা ঘৰত আছিলে। ই বিজেপিয়ে হ'লেও বিজেপি একদম পুৰা একদম ঘৰ ওপৰলৈকে দিছে আৰু পাই, একদম পুৰা ফুল ৱাল দিছে একদম। টকা কাই? টকা কাৰ? টকাৰ বিজেপিয়ে দিছে আৰু এতিয়া বিজেপিয়ে দিছে কিবা ঘৰ, বিজেপি টকাই আৰু টকা কাই? চৰকাৰে দিছে আৰু চৰকাৰ বাপেকৰ ঘৰৰ পৰাই দিছে। উত্তৰ দিয়া। আপুনি গৈ থাকে মনে মনে বিজেপি হেৰিলে গৈ থাকে, আপুনি জানো নহয়। ভালকৈ যাওঁ কেলা। আপুনি ক'লেই হ'ব নি? কোনে কৈছো? কোন কণা মূৰ্খই কৈছো? কোন জধা মূৰ্খ সেইটো? মই কাৰো মিটিঙলৈ নাযাওঁ। কৈছে আকৌ মানুহে কৈছে আকৌ। মাত্ৰ এখন মিটিঙলৈ গৈছিলো, সেইখন শুনিলে গাইছ, এনেই কয় ইহঁতে। সেইখনলৈহে গৈছিলো, তাৰ বাহিৰে ৰাজনীতি মিটিঙলৈ গোবিন্দও যাব। মানুহে কয় আকৌ আপুনি বোলে বিজেপি মিটিঙলৈ গৈ গৈ বোলে ঘৰটো পালে আৰু বোলে বুলিহে কয় আৰু মানুহে কয় নহয় কিবা, আমি শুনিও পায়। কওক দিয়া, ক'বলৈ দিয়া। ভোকাই ভুগি থওক, তাৰপৰা মোক কি আহে? ভোকাই কিমান ভোকে ভুগি থওক, মোক আহে ভুগিবই আৰু, হয়নে? আৰু বিজেপি আঁচনিও ঢেৰ আছে, আৰু আপুনি যোগাযোগ কৰিব আকৌ, কণ্টেক্ট কৰিব। ধেৰ দিছে, মই চব গম পাই আছো। নতুন নতুন আঁচনি মই চব জুকিয়াই আছো। আকোহে মানুহ বচুম কৰি মনে মনে বহি সেইটোৱে আপোনাক আৰু লাগে চাগে আকৌ। এইবিলাক পিছৰ কথা কেলা। মই লোকৰ ধনৰ ওপৰত মই আগতে কৈছো তোমালোকক, পৰৰ ধনত আশা নকৰে গোবিন্দই। হ'লেও আপোনাৰ এতিয়া যি নহ'লেও ঘৰটোতো দিলে ন, এতিয়া ঘৰটো আপোনাৰতো হৈ গ'ল ন, পানী নপৰাকৈ ঘৰটো হৈছে আপোনাৰ। পানী নপৰাকে এইটো যি চৰকাৰ হ'লেও ঘৰ দিবই লাগিব। হ'লেও দিব লাগিব বাৰু, সেইটো হয় বাৰু। এই ঘৰ আমি এইটো কংগ্ৰেছৰ দিনৰ ঘৰ কেলা, হ'লে হ'ব নেকি? তেতিয়া আমি চিলেকশ্যন কৰা। আপুনি ক'লে হ'ব নেকি কংগ্ৰেছৰ ঘৰ? নহয় যদি নাই, কংগ্ৰেছৰ ঘৰ আপোনাৰ সেইটোহে, কেঁচা বেৰ সেইটোহে। সেইটো যেনে তেনে বনাই দিছিলে মানুহখিনি থাকিবৰ কাৰণে। গতি হৈ আছিলে, অৱস্থা হোৱা নাছিলে। আকৌ পুনৰ ভালকে ঘৰ বনাই দিম বুলি তৰুণ গগৈ ডাঙৰীয়াই 100 বাৰ চিঞৰি গৈছে। না দৰবানে শিলৰ ৰাখা, এই মচিব নোৱাৰে কোনো। হ'লেওতো আপুনি এতিয়াতো বিজেপি পাই ল'লে না। মই লোৱা নাই, গোটেই বিশ্বই লৈছে, হয়নে? হ'লেও আকৌ এতিয়া আপোনাৰ বিশ্বই গালি নাপায় নহয়, আকৌ এতিয়া আপুনিহে গালি পায়। গালি কিয় পাৰিবলগীয়া হৈছে? ৰাইজক সুধিবা, মৰ্যাদা সুধিবা, মোক নুসুধিবা। ৰাইজে তাই উত্তৰ দিব তোমাক, অসমবাসী ৰাইজে উত্তৰ দিব। তাত সুধিবা কেলা, দেহাটো বিক্ৰী হ'ব লাগিব। 1,30,000 টকাত ঘৰ হয় নেকি? নহয় বাৰু। বাদ দিয়া, সামৰি দিয়া খেলা। আৰু ভিডিঅ' বন্ধ কৰা, ভিডিঅ' বন্ধ কৰা। কৈছোঁ বন্ধ কৰিছোঁ। বন্ধ কৰা ভাল হ'ব দেই, নহ'লে পিটিব। ভিডিঅ'টো চাই কেনেকুৱা পালা? যদিও ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিবা, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবা। লগতে চেনেলটো, এই নতুন চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু ছেকেণ্ড চেনেলটো আছে, স্ক্ৰীনশ্বট দি দিছোঁ, ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'বা। ধন্যবাদ। ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবে বনোৱা হৈছিলে। তাকে ক'বা, বেছি কথা নকওঁ। ধন্যবাদ।